নমস্কাৰ, মই বিকু বৰা। সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'ৰ মাজলৈ। আৰু আজি ধুনীয়াকৈ গা পা ধুই মেলি ওলাই আহিছোঁ। আপোনালোকে দেখিছে দুয়োকাষে চাকি আৰু বন্তি আৰু জ্বলি আছে। ইয়াত কিয় জ্বলিছে আপোনালোকে জানেনে বাৰু? আৰু অকণমান ধৈৰ্য ধৰক, খন্তেক পাছতে আমাৰ গাঁৱৰে এজনৰ ঘৰত খনিকৰ পুথিভাগ নিমন্ত্ৰণ জনাইছিলে আৰু খনিকৰ পুথিভাগ আনিছে আৰু দুইফালে চক চাকি বন্তি ধুনীয়াকৈ জ্বলাই থৈছে। আৰু আজিলৈকে মই খনিকৰ পুথি দেখা নাই, কিন্তু শুনিছিলোঁ। আজি যিহেতু ওচৰতে আনিছে, যিহেতু সেইবাবে গা পা ধুই মেলি বোলো চাবলৈ যাওঁ। আৰু লগতে যিহেতু মোবাইলটো আছেই প্ৰত্যেকৰ হাতত, বোলো ভিডিঅ' এটা বনাই আপোনালোককো দেখুৱাওঁ, সেইবুলি ভাবিলে ভিডিঅ' এটা কৰিলোঁ। আৰু গম পোৱা মতে আৰু অকণমান দেৰি পাছতে আহি পাবহি, তেখেত আহি আছে। আৰু খনিকৰ পুথিভাগ কিমান কষ্ট হয় আনোতে সেইটো চাগে আমি উপলব্ধি কৰিব নোৱাৰোঁ। খনিকৰ পুথিভাগ যলৈকে যায় তলৈকে, যিমান দূৰে নহ'লে, ইয়াৰ পৰা আমি গোলাঘাটৰ পৰা যদি গুৱাহাটী যাবলগীয়া হয়, তথাপিতো তেখেতে মূৰতে খনিকৰ পুথিভাগ লৈ যায়। কিমান কষ্ট কৰে নিশ্চয়, আৰু কিমান মহত্ব থকা বস্তু বোলো। আশীৰ্বাদ ভাগি লওঁ, মনৰ কামনা আৰু পূৰণ কৰোঁ। আৰু যদি আপোনালোকে আগে পিছে দেখিছেনে নাই দেখা, কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো পায় ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ এটা কৰি দিব। আৰু এতিয়া আহি পালেহি এজন টকা খনিকৰ পুথিভাগ মূৰত লৈ। আৰু এতিয়া ধুনীয়াকৈ আদৰিব। আদৰাৰ পাছত কি হয় কি নহয় সকলো দেখুৱাম। চব কিমান কষ্ট কৰি সিমান দূৰ খোজকাঢ়ি আহি আৰু বহুত ভক্তৰ পৰা ৰাইজ গোট খাইছে। আৰু আশীৰ্বাদ লওঁ বুলি, মনৰ কামনা পূৰণ হ'বৰ বাবে, সকলোৱে নিজৰ নিজৰ মনৰ কামনাসমূহ পূৰণ হ'বৰ বাবে, আশীৰ্বাদ ল'বৰ বাবে বহুত সময় অপেক্ষা কৰি আছে। সকলোৱে গা পা ধুই মেলি আহি পিনে ইয়াত ভৰি ধোৱা হৈছে, ইয়াত নোৱাইছে আৰু সকলো আশীৰ্বাদ লৈছে। এতিয়া আশীৰ্বাদ লৈ কেনেকৈনো ভিতৰত কি কৰে সকলো দেখুৱাই যাম আপোনালোকে ধুনীয়াকৈ চাওক। আপোনালোকৰ আমি অতি প্ৰাৰ্থনা কাকতিহে মানিছোঁ।